এতিয়ালৈকে আহিয়ে পোৱা নাই सोची আছো তই দেৰি হ'ল কা দেৰি হৈ গয়া হাই তই কিয় মাতিছিলি ইমান কিয় মাতিছিলি মানে হেৰি হ'ল মইতো মুম্বাইত থাকোঁ নাই তই তাতে মই এটা কোম্পানী হৈছোঁ কোম্পানী হৈছে কোম্পানী সুধিলি তোক মই সিদিনা মানুহ কোৱা শুনিছিলোঁ মই মানুহে কৈ আছে কোম্পানী হৈছে বোলে এতিয়া হেৰি হ'ল কোম্পানীত মই এতিয়া কাম কৰিব নোৱাৰোঁ মই শুনিলোঁ আৰু মই বেলেগ কামো আছে মোৰ গতিকে তোক মই কোম্পানীত চাওঁ চিতিয়াকে ৰাখিম চাওঁ সিতে কোম্পানীটো চাব লাগিব আৰু ইমান মেনেজমেণ্টটো কৰিব লাগিব পাৰিবি তই মোৰ ওপৰত তোৰ ওপৰত বিশ্বাস আছে মই তোক সেইকাৰণে দিছোঁ আৰু তই চব চাব লাগিব চব চম্ভালিব লাগিব তই পইচা পাতি বা চব চম্ভালিব লাগিব মানুহখিনি চব মেনেজ কৰিব লাগিব তই কোনদিনে পাৰাই কোনদিনা পৰা মানে পৰহি পৰা হ'বই আৰু তই যাবি কেৱল পঢ়ি যাব লাগিব দিয়া হ'ব দিয়া আৰু যদি সেই হ'ব দিগদাৰ হয় তই মোৰ লগত যাবি মইতো হেৰি নিবই কালি মই মানুহ পঠাই দিম আৰু হেৰি মই যে মাৰি যি অপাৰেশ্যন কৰিব পইচাটো মাৰিছিলোঁ একাউণ্টত কি হ'ল হৈছে কাম হৈছে আৰু হৈছে অপাৰেশ্যন ভাল হৈছে ঠিকে আছে পিছে ডাক্তৰে এতিয়া কি ভাল পাব বুলি কৈছে এতিয়া ঘৰতে আছে ভাল পাব বুলি ক্লিয়াৰ হৈছে এতিয়া মই তোক এতিয়া পৰহি পৰা যাম নেকি পৰহি পাৰে তোৰ লগত যাম মই মানুহ পঠাই দিম তোক নিজাক লাগি ইমান ফেচিলিটি তই টেনশ্যন নলবি মই আছো নে মই ভাবি আছিলো মোৰ জীৱনটোত একো নহয় হ'ব কিয় নহ'ব মই দি আছো তোক টেনশ্যন নলবি মই এতিয়া চাকৰিটো মানে তোক দিম তই চব চাব লাগিব মোৰ বহুত ভাল লাগছে তই পাৰিবি মই যাম সেইকাৰণে তোক কৈছো তোৰ বৰ বিশ্বাস আছে মই সেইকাৰণে কৈছো এতিয়া ভাল লাগছে শুনি আহো ফুৰি ফুৰি আহ নে বহুত দিন লাগাল পোৱা নাই না নেকি পাৰ্টি এটা হেল্ল' হেল্ল' দেখা এই তই হেৰি দেচোন এই থাপলাং পাৰত যাই কেনে মানুহ এটাৰ মানে ডকুমেণ্টছ দিব দিছে তই ডকুমেণ্টছ খিনি লৈ মোক লাগি এতিয়া নেকি এতিয়া মই ফিল্ডৰ কামত ঘূৰি আছো কৰিছা ফিল্ডৰ কামত ঘূৰি আছো ফিল্ডৰ কামত তই তাড়াতাড়ি যা তাড়াতাড়ি যা ডকুমেণ্টছ খিনি দিব তই লৈ আহ হ'ব দে জলদি আহ মই তো লিখিছিলো মোৰ দেৰি হৈছে টাইম নাই বুজিছা দে জলদি যা দেখাটো মানে ক'ত থাকে হেল্ল' ছাৰ কওক ডেকা হেৰি তই আমাৰ যে হেৰি কুকুৰ হাৱা গাঁৱত যি আছে কুকুৰ হাৱা গাঁৱত আমাৰ যি কোম্পানীটো আছে তই তাতে যে কেনেকৈ এৰিয়াটো চাবি কৰি আছোন ক'ত কি হৈ আছে এতিয়া টাইমে নাই দেখোন ছাৰ টাইম তই যা জলদি যা মই হেৰি মানে বেলেগ কথা নাই মই কথা টকা পঠাইছো তই তাড়াতাড়ি যাই কেনে আৰু তই বেলেগে নৰে কামটো তই পাৰিবি হ'ব দিয়া আৰু জলদি যা আৰু মোক জনাবি হা ঠিক আছে দে দে আৰু ৰিপৰ্টটো দিবি আমি এতিয়া যাওঁ ক'ৰ পৰা আহিছে মই তাকে সুধিছো তহঁতক নহয় ৰখেলি যি কে ৰখেলি তোক কৈছো মই তহঁতৰ এটা সকাম আছে মই বঢ়িয়াকে সুধিছো তহঁতৰ ক'ৰ পৰা আহিছে এইটো আমি য'ৰ পৰা নাহো কিয় এই ক'ৰ পৰা আহিছে সুধি আছো না তাকে কওঁ বেছিকে বকি আমি অফিচৰ পৰা আহি আছো দে ক'ত যাবি এতিয়া আমি ঘৰত যাওঁ হয় নেকি দে পিছে তহঁতৰ এটা সকাম আছে আছো বাৰু তই এক মেনেজ কৰ আমি এক মেনেজ তই যা জলদি ডেকা জলদি যা তই এবাৰে যা না মই তোক এৰি থৈ নাযাওঁ ভাই মই নাযাওঁ
Jaka, তই মোৰ লগত এনেকুৱা হৈছিয়া? হেল্ল' আকৌ যাব লাগিব এই জেগা কৰিছে তই এই হেৰি কৰচোন এই তই এক লাগি আছোন কিন্তু কামটো কৰা হয় নাই তই আৰু তুমি খাই দিছিলি তাৰ লৈ আহ জলদি জলদি আৰু সেইটো কাম কৰিলে তাতে কৰিলে তাতে দিয়া অঁ তেতিয়া হ'ব মই ৰাখিছোঁ তাতে দিয়া তই মই পিছত লাগি আহিবি দে ইমান জ্বালা ইয়াত থাকি কিবা এটা কৰিব লাগিব নহ'লে নহ'ব ইয়াত নে মই ইয়াৰ কাৰণে মোৰ কি হৈছে না খাব পাৰোঁ না যোৱা এনি টাইম দাবি থাকিব লাগে কুকুৰৰ দাবিকে কিবা কৰিব লাগিব নহ'লে নহ'ব যাওঁ খাব দিছিলোঁ মই তই মোৰ এনেকুৱা কৰি দি বুলি কেনে টাৰ্গেট তয়ে মোৰ বুজিবি তোক যেতিয়া পৰা লগ পাইছো তেতিয়া পৰা মোৰ লাইফ একদম তলক লৈ গৈছি কথা ক'ব আহিছে কেনে এতিয়া ভাইজান বেছিকে মাৰ খালি নেকি তামান খাইছো আৰু বা ই সৰু সুৰা মানুহ হ'ব পাৰে তামান বডি তাৰ বল আছে পিছে উল্টো কৈ এতিয়া তহঁতে মোৰ ইমান ডাঙৰ এটা সহায় কৰি দিছে তহঁতে নিশ্চয় পাবি আজি মই বহুত সুখী তহঁতৰ কাৰণে হয়নে আজি ৰাতি পাৰ্টি হ'ব যি খা আৰু তহঁতে মোক কৈছিলি নে দি আছো ৰ দি জলদি দি এইখিনি লো হৈ গৈছি নে ঠিকে আছে এতিয়া মই যাই থাকো তহঁতে কেতিয়া যাবি আমি যাই আছো গুচি যাই আমি যাওঁ যাই আছো তহঁতে গাড়ী ক'ত থৈছে গাড়ী আমি এক জাত থৈ আহিছো আপুনি বিচাৰি দিব নালাগে আপুনি যাওক আকৌ ফোন কৰিবি কেতিয়াবা